হাগ্ৰামা মহিলাৰ যিটো যাদুৰ লাঠি আছিলে সেইটো ছিঙি গ'ল আগতে এটা সময় আছিলে হাগ্ৰামা মহিলাৰী কোৱাৰ লগে লগে হয় কোৱাৰ লগে লগে আৰু সেইকাৰণে হাগ্ৰামা মহিলাৰী কৈ ইমান ওপৰত কৈ পালে তেখেতে মানে পিছই আহিবলৈ সি তেখেতে নাজানিলে আৰু এতিয়া চাওক ভগৱানে চবকো আপোনাক যিমান লাগে জীয়াই থকাৰ কাৰণে খাবৰ কাৰণে এইখিনি দিয়ে ইয়াতকে বেছি যদি আপুনি বিচাৰে তেনেহলে ভগৱানে ইয়াৰ ওপৰত অলপ বিচাৰ কৰে আৰু আজি হাগ্ৰামাৰ ওপৰত ভগৱানে বিচাৰ কৰিছে এই কাৰণে তেখেতে 17 জন পায়ো চৰকাৰ গঠন কৰিব নোৱাৰিলে 16 জন আছে তেখেতৰ আৰু বাকীখিনি মিলি জুলি চৰকাৰ হৈ গ'ল তো এতিয়া এই কথাটো তেখেতে বুজি পোৱা উচিত যে তেখেতৰ যে যাদুৰ লাঠি দি আৰু নচলে অসমৰ কত আগতে তেখেতে মানে ধেমাজিত যাই পেলাই ৰাজনীতি কৰিছিল গোলাঘাটত যাই ৰাজনীতি কৰিছিল কবাত যায় এইবোৰ কেনেকৈ কৰিব তেখেতৰ যিবিলাক সাংগ পাংগ আছে সেইবিলাক আৰু নাই ইয়াত আৰু কোনো তেখেতৰ ৰাজনীতি নচলে আৰু বিটিআৰ অঞ্চলত আমি চৰকাৰত আছো আমি সবে মিলি পেলাই পৌৰ অসমীয়া সবে মিলি ইয়াত আছো আৰু এইখিনি সময়ত আৰু হাগ্ৰামা মহিলাৰ মই মানে এবসলুট মেজৰিটি পাম বিজেপিৰ এইটো হ'ব উমুকৰ এইটো হ'ব এইবিলাক নচলে আৰু কিন্তু এটা সময় আছিলে তেখেতৰ জববিলাক চলিছিল মানুহবিলাক শুনিছিল আৰু এতিয়া মানুহবিলাক সিৰিয়াছ হৈ গৈছে তেনেকা জব শুনাৰ আৰু টাইম নাই হাগ্ৰামাত য'ত যায় তাতে জিকিবলৈ দাবী কৰিলে হাগ্ৰামা এতিয়া আৰু এই 2020 চনৰ পিছত হাগ্ৰামা য'ত যায় সি হাৰিব আৰু যোৱাকালি জ্যোতিষীয়েটো কৈ দিছে মানে হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ বোলে অৱস্থা বেয়া হৈ আহিছে গতিকে আৰু এতিয়া আৰু হাগ্ৰামা মহিলাৰ ডাঙৰীয়াৰ এনেকুৱা যাদুৰ লাঠি নাই টকা পইচা আছে অলপ মানে আৰু আগৰ নিচিনা সিংহটো মানে দাঁতটো ভাঙি গেলিও সিংহটো সিংহৰ দৰে থাকিব বিচাৰে না তো সেইকাৰণে অলপ দাদাগিৰি কৰিব জাগা জাগাই কিন্তু অলৰেডি তেখেতৰ দাঁতবিলাক সব ছিঙি গৈছে দাঁত নাই আৰু সিংহৰ গতিকে ইয়াত আৰু একো ভয় কৰিব লগা নাই ইয়াৰ ওপৰত আমাৰ আলোচনা চলি আছে যে এতিয়া সিট কোনে কিমান খেলিব ইয়াৰ আলোচনা চলি আছে আৰু মই ভাবো অতি শীঘ্ৰে এই সমস্যাটো এনেকা ইস্যুবিলাক সমাধান হ'ব আৰু ইতিমধ্যে আমাৰ মানুহ ফিল্ডত ঘুমাই গৈছে মেল মিটিং আৰম্ভ হৈ গৈছে গতিকে সিট শ্বেয়াৰিংটো আমি বিচৰা নিচিনাই হ'ব তাত মানে বেলেগ একো কিবা এটা থাকিব বুলি মই নাভাবো আৰু যেনেকৈ আমাৰ সিট শ্বেয়াৰিং হ'ব তেনেকৈ গোটেইকেইজন আমাৰ কেণ্ডিডেট বিলাকক জিকাই নিয়াটো আমাৰ তিনিটা দলৰে দায়িত্ব হ'ব অলৰেডি হৈ গৈছে আৰু ইনকুৱাৰীৰ ওপৰত বহুত কেছ এফআইআৰ এইবিলাকত ফাইল হৈ আছে মই শুনিছো আৰু এতিয়া আমি লাইবিলিটি এছেছমেণ্ট কমিটি আমি বনাই দিছো আৰু লাইবিলিটি এছেছমেণ্ট কমিটিয়ে আজি মোক ৰিপৰ্ট দিছে যে তাতে বহুতখিনি ফাইল আছে যিবিলাক মানে টেণ্ডাৰ চেণ্ডাৰ একো হোৱা নাই এনেই বিল ক্লেম কৰিছে বিল লৈছে তেনেকা বহুত ফাইল আছে আৰু সেই ফাইলবিলাক আমি প্ৰচেছ হোৱাৰ লগে লগে লাহে লাহেকৈ আমি চৰকাৰী তৰফৰ পৰাও কিছুমানক এফআইআৰ দিয়া হ'ব যোনে এই দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিছে তেখেতসকলে চবতে জেলত যাব লাগিব কেতিয়াবা নহয় তেনেকা জোটবন্ধনটো নতুন নহয় বাৰম্বাৰ হ'ব কেতিয়াবা ভাঙিব হ'ব ভাঙিব এতিয়া আপুনি চাওক যে যিসকলে দুৰ্নীতি কৰিছে ভ্ৰষ্টাচাৰ কৰিছে তেখেতসকলে যিমান পালেও সন্তুষ্ট নহব গতিকে তেখেতসকলৰ মাজত অসন্তুষ্টিতে সদায় থাকিবই তো সেইকাৰণে মোৰ আচৰিত এইটোহে য'ত কংগ্ৰেছে মানে ইমান দিন হাগ্ৰামা মহিলাৰী বা বিপিএফৰ দুৰ্নীতিৰ কথা কৈ আহিছিলে বিজেপিত থকাৰ কাৰণে কৈছিলে নেকি বাকী তেখেতসকলৰ এই ৰাইজক যে ঠগালে ৩৫ লাখ ৰাইজক যে ঠগালে ইয়াৰ প্ৰতি কংগ্ৰেছৰ একো দায়িত্ব নাই নেকি ইউডিএফে ইমান দিন ক'লে যে দুৰ্নীতি ভ্ৰষ্টাচাৰ কৰিলে বিপিএফে হাগ্ৰামাই আৰু আজি যে তেখেতসকলে ইয়াত মানে এলায়েন্স কৰিলে আণ্ডাৰষ্টেণ্ডিং কৰিলে তাৰমানে ইমান দিনে কোৱা কথাটো মিছা কথা আছিলে সেইটোহে প্ৰমাণ হৈ গ'ল গতিকে এইফালে বিপিএফকটো আৰু বড়োলেণ্ড অঞ্চলত ৰাইজে আৰু পুনৰ কোনো এজন এমএলএ জিকি অহাটো নিবিচাৰে সেইকাৰণে তেখেতসকলে আজি তেনেকা গঠবন্ধন বিচাৰি ফুৰিছে কাক পাম কাক নাপাম ইউডিএফক পালে মাইনৰিটি ভোট পাম বুলি ভাবিছে কিন্তু মাইনৰিটি মানুহবিলাকে এতিয়া আৰু সিমান সেই লেভেলত নাই তেখেতসকলে ক'লেকে যে ভোট দিব তেখেতসকলৰ চিন্তাধাৰা সলনি হৈছে ৰাইট থিংকিং মানুহবিলাক আহিছে এতিয়া ভাল এটা মূল্যবোধৰ ৰাজনীতি কৰাটো বিচাৰিছে আজি তেখেতসকলে যিটো উদ্দেশ্যত আগবাঢ়িছে সেইটো সফল নহ'ব এটা সময়ত জাতি ভেদাভেদ ধৰ্ম ভেদাভেদ কৰি পেলাই তেখেতসকলে ৰাজনীতি কৰিলে টকা পইচা বন্দুক বাৰুদ দাবী ধমকিৰ ৰাজনীতি কৰিলে আৰু আজি সেইবিলাক ৰাজনীতিৰ সময় নাই এতিয়া ৰাইজে শান্তি বিচাৰিছে নিৰাপত্তা বিচাৰিছে আৰু এখন সুন্দৰ চুক্তি হৈ যোৱাৰ পিছত এতিয়া বড়ো অবড়ো বুলি একো নাই সবে মিলি আগবাঢ়ি যাবলৈ বিচাৰিছে আৰু আমি এতিয়া চৰকাৰখনত থাকি আমি বিটিআৰ অঞ্চলৰ ৰাইজক 100% নিৰাপত্তা দিয়া সকলো সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি সকলোকে আগুৱাই লৈ যোৱাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছো তিনিটা যেটো আপোনাৰ কাৰণে ইতিমধ্যে আমি ইউপিপিএল আৰু বিজেপি আলোচনা চলি আছে আৰু বিশেষকৈ আমাৰ ইউপিপিএল দলৰ পৰা আমাৰ যিখিনি 12টা সমষ্টি আছে এই 12টা সমষ্টিত মূলভাৱে আমাৰ কণ্টেষ্ট কৰাৰ এটা লক্ষ্য আছে আৰু বাকীখিনি যিটো সিট আছে বিভিন্ন অঞ্চলত অসমত য'ত আমাৰ অলপ ইনফ্লুৱেঞ্চ থাকে সেইবিলাকৰ ওপৰতো আলোচনা চলি আছে আৰু বিশেষকৈ এইবাৰ নিৰ্বাচনত আমাৰ একো চিন্তা কৰিব লগা নাই কাৰণ
দুৰ্নীতিগ্ৰস্ত দলবিলাকে একত্ৰিত হৈছে। ইয়াত 17 বছৰে যিসকলে লুটিপুটি খালে, ৰাইজৰ কাৰণে অহা কৰোৰ টকাবিলাক চব আত্মসাৎ কৰিলে, সেইসকলে আৰু সিফালৰ মানে দুৰ্নীতি কৰা দলবিলাকৰ লগত লগ লাগিছে। আৰু আজি এটা আচৰিত আমি দেখিবলৈ পাইছোঁ যে যি দলবিলাকে অসমত ৰাষ্ট্ৰীয় দল হিচাপে কাম কৰি আছে, তেখেতসকলে ইমান বছৰে এই যোৱা চৰকাৰখনৰ হাগ্ৰামা মহিলাৰ নেতৃত্বাধীন চৰকাৰখনৰ দুৰ্নীতি, ভ্ৰষ্টাচাৰ, হিংসা সেইবিলাক কঠোৰভাৱে মাত মাতি আহিলে।